নমস্কাৰ বন্ধুসকল, আজি আমি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ এনে এটুকুৰা ঠাই, যি ঠাইত আগতে আছিল কেইবাখনো গাঁও। কিন্তু বহু বছৰ আগতে ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াৰ ফলত এই গাঁওসমূহ লাহে লাহে নাইকিয়া হ'ল আৰু ইয়াৰ সলনি সৃষ্টি হ'ল কেইবা কিলোমিটাৰ জোৰা বিশাল বালি চাপৰি। ব্ৰহ্মপুত্ৰৰ মাজত সৃষ্ট এই চাপৰিৰ কোনো নিৰ্দিষ্ট নাম নাই যদিও কোনো ইয়াৰ নাম ৰাখিছিল কাংকান চাপৰি। এতিয়া কাংকান চাপৰিত দেখিবলৈ পোৱা যায় কেইবাটাও ম'হৰ খুঁটি, য'ত গৰু আৰু ম'হ পালন কৰি দুগ্ধ উৎপাদনৰ জৰিয়তে কেইবাজনো লোকে বাছি লৈছে জীৱিকা উপাৰ্জনৰ পদ্ধতি। আৰু আমি লগ পাইছিলোঁ তেনে এজন ম'হপালকক, যিজনে আমাক বৰ্ণনা কৰিছিল তেখেতৰ দৈনন্দিন কৰ্মজীৱনৰ আমি নজনা বহুতো কথা। তেন্তে সেই লোকজনৰ মুখেৰে কিছু কথা শুনোচোন আহক। এই সম্পত্তিৰ ওপৰত তোমাৰ ধৰি লোৱা 8-9 বছৰ হৈ গ'ল মোৰ ৰখা। তাৰপিছৰ পৰা মই এনেকৈয়ে চলি মেলি আছোঁ, ঘৰৰ জীৱিকা নিৰ্বাহ কৰি আছোঁ আৰু তেনেকৈ তেহেঁতক প্ৰতিপালন কৰি যি এপইচা পাওঁ ল'ৰা ছোৱালী শিতানতে মই খৰচ কৰোঁ বা হেৰি কৰোঁতে ময়ো চলি আছোঁ। আৰু এই বস্তুটো হ'ল বহুত মৰমীয়াল বস্তু। এই বস্তুটোৰ পৰা বহুত তাৰমানে অভিজ্ঞ মই লাভ কৰি আছোঁ। কষ্ট যথেষ্ট হয় যদিও মই সেইবোৰ দূৰত ৰাখোঁ। ৰাতিপুৱা মই 5:30 বজাত খুটিলৈ আহোঁ। খুটিত আহি যিখিনি কাম কৰিব লাগে সেইখিনি কৰি মেলি 8টামান বজাত মই মৌ চৌ আকৌ পথাৰলৈ মেলি দিওঁ। মেলি দি তেহেঁতৰ লগতে মই ব্যস্ত। দুপৰীয়া যেতিয়া তেহেঁতে পানী খাবলৈ যায় ময়ো তেতিয়া খোৱা বোৱা আৰম্ভ কৰোঁ। তাৰপিছত তেহেঁত আকৌ উঠাৰ পিছত তেহেঁতৰ লগতে লাগি থাকিবলগীয়া হয়। গধূলি 4:30মান বজাত খুটিৰ ফালে আনি তাত অকণমান চৰাই মেলি আকৌ 7টামান বজাত বান্ধি পেলাই আকৌ ঘৰলৈ ৰাওনা হওঁ। সূৰ্যাস্তৰ সময়ত চাপৰিটো বহুতেই ধুনীয়া হৈ পৰে। চাপৰিৰ নিৰ্জনতা আৰু সূৰ্যাস্তৰ হেঙুলীয়া ঘাঁহ দুয়োটাই উপভোগ কৰাৰ পাছত আমিও ঝাওবনৰ মাজেৰে নিজৰ ঠাইলৈ বুলি ৰাওনা হ'লোঁ। সময় পালে চাপৰিটোলৈ আকৌ কেতিয়াবা যাম আৰু আপোনালোককো যাত্ৰাৰ সংগী কৰিম। কিন্তু আজিলৈ ইমানতে বিদায় মাগি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।